আপোনালোকে ইতিমধ্যে গম পাইছে যে 2027 চনৰ যি সেন্সাস প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু তাৰ লগত এবাৰ এটা নতুন সিস্টেম কৰিছে যে ঘৰে ঘৰে সকলোৱে যাতে নিজৰ যিখিনি ডাটা তেওঁলোকে দিব পাৰে। এতিয়া সেইখিনি কৰিবলৈ যাওঁতে কেনেকৈ কৰিব লাগিব আপোনালোকে সেই কথাখিনি এই ভিডিঅ'টোত মই ডিসকাস কৰিছো। আশা কৰোঁ সকলোৱে ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাব। স্টেপ বাই স্টেপ মই ইয়াত ডিসকাস কৰিম। পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইল ডিভাইচৰ যি ক্ৰোম ব্ৰাউজাৰ আছে তাক খুলি ল'ব। ইয়াৰ পাছত আপোনালোকে টাইপ কৰিব লাগিব se.census.gov.in। ইয়াৰ পিছত আপোনালোকৰ এনেকৈ এটা ইন্টাৰফেস আহিব আৰু ইয়াত আপোনালোকে আপোনাৰ ৰাজ্যখন সিলেক্ট কৰিব লাগিব। ৰাজ্যখন সিলেক্ট কৰাৰ পিছত এই যিখিনি আহিব ইনফৰমেশন ওকে কৰি দিব। ইয়াৰ পিছত আপোনাৰ নামটো তাত টাইপ কৰিব। আপোনাৰ নামৰ সলনি আপোনালোকৰ ঘৰৰ যিকোনো এজন মানুহৰ নাম দিব পাৰে, হেড অফ দা হাউসহোল্ড। ইয়াৰ পিছত আপোনালোকৰ ইমেইল এড্ৰেছ দেখুৱাব, যিটো অপচনেল বুলি কৈছে। সেই অপচনেল ইমেইলটো আপোনালোকে নিদিলেও কথা নাই। ইয়াৰ পিছত মোবাইল যিটো নাম্বাৰ আছে মোবাইল নাম্বাৰটো আপুনি টাইপ কৰিব আৰু এটা হাউসহোল্ডৰ কাৰণে এটা মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হ'ব। ইয়াৰ পিছত যিটো ক্যাপচা কোড আছে ক্যাপচা কোডটো আপোনালোকে লিখিব আৰু গেট ওটিপি কৰি দিব। ওটিপি আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে তাত আহিব। ইয়াৰ পিছত আপুনি এটা ভাষা সিলেক্ট কৰিব লাগিব। মই ইয়াত ইংলিশ ল্যাঙ্গুৱেজটো সিলেক্ট কৰিছো। ইয়াৰ পিছত ক্যাপচা আকৌ এটা আহিছে, ক্যাপচাটো আপুনি দিয়াৰ পিছত এনেকৈ ষ্টেট, ডিস্ট্ৰিক্ট আৰু পিন কোড টাইপ কৰিবলৈ আহিব। আমি ডিস্ট্ৰিক্টটো চাই লম। মই যেহেতু ডিব্ৰুগড় আছো ডিব্ৰুগড় দিলো। পিন কোড দিয়া হৈছে আৰু ইয়াৰ পিছত মই মোৰ যিটো লোকেশনটো ইয়াত সাৰ্চ কৰি দিলো। ইয়াৰ পিছত আপোনালোকৰ এনেকৈ যিখন মেপ গুগল মেপৰ দৰে ইয়াত সম্পূৰ্ণৰূপে দেখুওৱা হৈছে আৰু আপোনালোকে দুটা আঙুলিৰে এনেকৈ ড্ৰেগ কৰি সেই যিটো আপোনাৰ ঘৰ হয় সেই ঘৰটোলৈ সেই লোকেশনটো লৈ যাব লাগিব আৰু ইয়াৰ পিছত কনফাৰ্ম লোকেশন কৰি দিব এনেকৈ। ইয়াৰ পিছত সেভ এণ্ড নেক্সট কৰিব। তাৰ পিছত ইয়েস কৰিব। ইয়াৰ পাছত আপোনালোকক প্ৰশ্ন সোধা হ'ব। এই প্ৰশ্নবোৰ আপোনালোকৰ ঘৰৰ লগত ৰিলেটেড হয়। পোনপ্ৰথমে যিখিনি প্ৰশ্ন সুধিব আপোনাৰ ঘৰৰ ষ্ট্ৰাকচাৰ, সেইবোৰ কিহেৰে বনোৱা, এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব আৰু সেইবোৰত আপোনালোকৰ যিখিনি প্ৰিডমিনেন্ট মেটেৰিয়েল হয়, মানে আপোনাৰ বেছিভাগ যিটো মেটেৰিয়েল ব্যৱহাৰ হৈছে সেইখিনি আপোনালোকে লিখি বা সেইখিনি আপোনালোকে সিলেক্ট কৰি সাবমিট কৰিব লাগে। আৰু সাবমিট কৰাৰ পিছত এনেকৈ সাবমিটেড সাকসেসফুলি দেখুৱাব আৰু শেষত এটা সেলফ ইনুমাৰেশন আইডি জেনাৰেট হ'ব। যেনেকৈ আপোনালোক দেখুওৱা হৈছে ঠিক তেনেকৈ আপোনালোকে সেলফ ইনুমাৰেশন আইডিটো আপোনালোকৰ মেছেজতো পাব আৰু সেই আইডিটো আপোনালোকে কিন্তু সেভ কৰি ৰাখিব লাগিব, যাতে ভৱিষ্যতে যেতিয়া আপোনালোকৰ ঘৰলৈ ইনুমাৰেটৰ সকল আহিব সেই ইনুমাৰেটৰ সকলক আপোনালোকে সেই এসি আইডিটো দিব লাগিব আৰু তেতিয়াহে তেওঁলোকে আপুনি যিখিনি ডাটা ভৰালে সেই ডাটাখিনি তেওঁ এক্সেস কৰিব পাৰিব। যদি তেওঁ সেই ডাটাখিনি ঠিকে থাকে পায় তেওঁ সাবমিট কৰিব আৰু সেইখিনি যি অৰিজিনেল সেন্সাসৰ পোৰ্টেল হয় সেই পোৰ্টেললৈ গুচি যাব। আশা কৰোঁ সকলোৱে আপোনালোকে সেলফ ইনুমাৰেশন কৰিব। যি স্ব-গণনা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত আপোনালোকে অংশগ্ৰহণ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে ভৱিষ্যতে সেন্সাস ৰিলেটেড ইনফৰমেশন পাই থাকিবৰ কাৰণে এই যি অসমীয়া বিউটি ইউটিউব চেনেল আছে সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।